হাই ফ্ৰেণ্ড, যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ঘণ্টাটো বজাই আমাৰ চেনেলত সোমাই যাব। কাম কৰিব ইচ্ছা নাযায়। দাদা কোন তুমি? কাম কৰিব আহিছা নেকি? কাম কৰিব আহিছিল, কালি মই মাতি থৈ আহিছিলোঁ। ৰ দেই, মই বস্তুখিনি লৈ আহোঁ, তুমি তাত লাগি যোৱাচোন বাৰু। চালোঁ। তুমি যোৱাচোন না এটা হেৰি এইখিনি বঢ়িয়া চাফা কৰি দিবি হা। মই অলপ কাম কৰি ভাবিবা তুমি কামটো কৰচোন বাৰু। মই চাফা কৰিব দে বঢ়িয়াকৈ। আজি বঢ়িয়া বতৰে, দাদা মানুহটো বুলি ভাল আছিল, আজি মাল খোৱা বতৰ আছে। দাদাক মাতি চাওঁ আৰু দাদাকে মাত দিওঁ আজি, কিবা অলপ পাওঁ যদি লৈ যাওঁ। দাদা দাদা তুমি কি হ'ল? আজি দেখোন কাম কৰিব আহিছে আৰু কাম কৰিব আহিছা না? এই মাত্ৰ আহিছিলে কাম কৰবা, কি হ'ল আকৌ? এটা প্ৰব্লেম হ'ল। কি প্ৰব্লেম? কলিহে বুজিবি এতিয়া, তুমি কলিহে মই গম পাম। ধৰিছোঁ কচোন কি হ'ল? মাল কিবা মাল? অলপ দিলে হ'ল আৰু জানাই আৰু আমাৰ চেঙাৰ চলে যাবি নেকি তুমি? প্লেনিং আছিলে যাৱা। কিমান মান লাগে এটা? আৰু কাম দেখোন মাত্ৰ তুমি নহয় মানে আজি কৰিব ইচ্ছা নাই, মাত্ৰ তুমি সেইখিনি কাম কৰিলি কৰিব ইচ্ছা নাই আজি, কৰিব ইচ্ছা নাই। সেইটো বহুত প্ৰব্লেম আছে। তাতো বেছি পইচা নাই, 50 টকামান দি আছে। খাব বাৰু থচোন এইখিনি আছে। কালি কিন্তু আহিবি তই তেনেকৈ এনেকৈ কামটো কৰিব লাগিব। 20 টকাই দিলোঁ এখন, পইচা নাই নাই 20 টকা হ'ব দে, তই এইখিনি কিবা এটা মিলো বাৰু। কালি আহিম দে, কালি কিন্তু আহিবি, কালি কিন্তু কামখিনি কৰিব লাগিব মোক, গম পাইছানে? চলি এটা লৈ আহিম নি কালি? চলি বাৰু মই খবৰ ক'ম, তোমাক ফোন কৰি দিম, গম পাইছা? এইফালে আহিছোন, ভাল লাগিছিলে অলপ। কিমান লাগে? ৰচোন পিছে পইচাও নাই বেছিকৈ, 30 টকাৰে আছে। কিমান লাগে? 30 টকা 30 টকা। দিলোঁ। পিছে তামাম খাব লাগে। কেইটকা দিছা? 30 টকা দিছোঁ। হ'ব 30 টকা আমাৰ বহুত দিলে আজি। দস্তিকে মাতিব লাগিব জানো, দস্তি নাম্বাৰটো আছে নে চাই লওঁ। এতিয়া ফোন নকৰোঁ ৰ, এই জাগাত ফোন কৰিম যায়। এই দস্তিক ফোন মাৰোঁ ৰ, এই বঢ়িয়া ল ৰ, ইয়াতে ফোন মাৰিম। কি বুলি বা চেক কৰিলোঁ তাৰ নাম্বাৰটো চাই লওঁ। চালোঁ ৰ, চিগাৰেট আৰু তোমাৰ কিবা লাগিব নেকি? মনে মনেহে দি আছোঁ বাপা, গম পাইছোঁ। এইটো পইচাটো বুলতে কৰিব দিছে, পঢ়ি ল ৰ ইয়াতে বঢ়িয়া।
দেৰি হ'লো দস্তি আহিয়ে পোৱা নাই দস্তি কোনে মাৰো নেটকে নাই ক'তে আহিছি ৰ DSLR লৈ ভিডিঅ' পইচা দি গেলা DSLR Lukas sulai khwapai bila timur don ni sanai Lukas sulai khwapai bila timur don ni sanai Doka doka kapuro murti দেৰি হ'ল আৰু কি হ'ব মই ভালছো আজি ধালো তই ধাল খানা দানা আনি ৰেডি হৈছোঁ তাকো হচমলা দিয়া খা তোৰ এটা মোৰ এটা কেণ্টা বটলতে মাল আনছা কেণ্টাটো খাব নাপাওঁ মানুহ কম দামী হ'ব বাৰু মাল খাম আজি তোক কেণ্টা বটলত কৈছে নে নাই পইচা থৈ ঢালি দিওঁ মানুহ কম দামী হ'লেও তোক কেণ্টা বটলত হৈ দিছে হচমলা চিঙি ল প্ৰথমটো পেকটো অলপ লাহেকৈ মাৰোঁ হে বস্তি দেই তাৰপিছত হেৰি যাব এটা এটা হচমলা দিব লাগিব ইয়াতে বাপৰে বাপ দস্তিটো হচমুলা ইয়াতে দি খাইছে আজিকালি কি কৰিবি আৰু এয়া জামানা আমি চাকৰি তাকৰিটো নাপালোৱে টাইমত খা এইবিলাকে খা দে দে খা দস্তি খা দে খা এই দস্তি খা দস্তি কপে আনছে মালটো বিৰাট কাৰ শুনে জাগা মাল হুদুমপুৰৰ এই বাহিৰতৰ যি এইদিনাখনে যে কৈছিলোঁ তাৰে মাল বাপৰে চমচমাই গেছি পেট আৰু খালি এই দস্তি লাষ্ট বেগ আৰু মাৰ এইটো মাৰ ঘৰত বেয়া সোনকালে কোনোবা আহিলে গাছটো বেয়া হ'ব খা 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 কমকৈ দিয়ে ভাই দস্তি খা ফটাফট খা বেলেগ ধৰণে বিচাৰিব নাই আকৌ কেতিয়াবা দৰকাৰ হ'ব দে খা বাছ সেইফালে দি ফালে বুজি পাইছো দে কি মানুহে ক'ৰবাত দাদা দাদা কৰ পাৰে তোমাক মই বহুত বেয়া পাইছোঁ গম পাইছানে হেৰিংগে বুলি বেয়া লাগে কি বেয়া তুমি কি কৰি আছা ইয়াতে বহি বহি দস্তি লাগে তোমালোকে তুমি আজি কাম নকৰি এইবিলাক কৰিছা ন কি কৰিছা চাওঁ ৰ'বাচোন তোমাক মুখখন শুনিছা এবাৰ এই দাদা এইবিলাক কাম নকৰি বহুত বেয়া কাম কি হৈছে তোমাৰ হৈছে কি তোমাৰ কিয় কৰিবা আহিছে তুমি আজি কাম কৰবা আশাই যে আমাৰ ঘৰত চাওঁ মোৰ ফালে চা তুমি আজি কাম কৰবা বাদ দিয়া আমাৰ ঘৰত তুমি আজি কিয় এইবিলাক কৰিছা কচোন পইচা কেইটা কি কৰিলে তুমি দেখা জানা আৰু কি কৰিম আৰু কি জানা দেখোন কি কৰিম আৰু দাদাই যি কথাবিলাক কয়। আৰু তুমি তুমি ক'ৰ পৰা অঁ কিবা খাইছা ন তেনে চাওঁ তোমাৰ মুখ খাইছা তহঁতৰ মুখৰ যে যাব নোৱাৰিছে দস্তি চাহ না দে ইহঁতক কি হ'ল হ'ল কি তোমাৰ আজি কাম নকৰি তুমি মাল খাই আছা আহি কালি যাম বুলি কৈছে আৰু দাদা কালি যাম নহয় ল'ৰাটো লৈ যাম নি ল'ৰা এটা ল'ৰা চৰা বাদ দিয়া তুমি মই যিটো হৈছে পইচাটো কি কৰিলি মাল খালি হে এই ভাই কি হৈছে কৈছোন মোক কথাটো বুজাই কওঁ টেনচনে দাদা বহুত টেনচন কি টেনচন নকবি তুমি তোমাৰ যদি টেনচন যে মোক কৰা তুমি মই তোমাক হেল্প কৰিব পাৰোঁ লাইফটো বাবা হ'ল কি হ'ল তোমাৰ লাইফত হ'ল কি বেং মাৰি মাৰি চাকৰি নাপালোঁ আৰে ভাই এতিয়া হাজিৰা কৰি কিনকে খামে দাদা তাৰ কাৰণে তুমি মাল খাইছা মাল খালে কি তোমাৰ হাজিৰা সেইটো নেকি চাকৰি পাই যাবি তুমি সেইটো নহয় কি পিছে সেইটো নহয় মানে কি বহুত টেনচন নকবি কি টেনচন তোমাৰ সেইটো কথা বুজি কচোন মোক তুমি তেতিয়াহে মই বুজি পাম কালি যাওঁতে ভালকৈ বুজাই পাম দে কালি কাম কালি নহয় আজিয়ে কৰিম তুমি আজি মাল কিমান খালি কচোন পাৰ্চনেল কথা আছে ঘৰত যাবি হা মই তোমাৰ এটা মই কথা কওঁ হা তুমি মাল নাখাবি মাল খালি ইমান নাখাবি আৰু তুমি চাকৰি টেনচনত আজি মাল খাইছা নহয় বহুত টেনচন তুমি টেনচনত বয়সটো হৈছে কিমান তোমাৰ 20 বা 21 বছৰ হৈছে এই এবাৰ পুলিচত ওলাইছি নহয় না পুলিচত তুমি আৰু আৰ্মিত দিবা নাপাওঁ মই আৰে আৰু তুমি আৰ্মিতহে দিবা নাপা পুলিচত দিবা পাবি আছাম পুলিচত কৰ না চাকৰি তুমি পুলিচত ওলাইছোঁ নেকি পুলিচৰ তুমি অনলাইন আছে গম পোৱা নাই এটা তুমি মালৰ ধান্দা কৰিছা ক'ত গম পাবি সেইকাৰণে কৈছোঁ দাদা
কি কৈছোঁ কচোন সেইকাৰণে ডাঙৰ মানুহকেইটা বুজি ক'বলৈ ভাল লাগে এতিয়া আপুনি কৈছে ভাল লাগিছে ভাল লাগে কালিয়ে মই যাই অনলাইন কৰি থৈ আহিম দাদা কালি আকৌ কাম বাৰু কামটো বাদ দি তুমি আগতে অনলাইনটো কৰিবি ঠিক আছে হ'ব দে আৰু যদি পইচা লাগে মোক খুজিবি মই দিম নহয় হ'ব মই থাকোঁতে কি আপোনাৰ নিচিনা মানুহ ছাপোৰ্ট কৰিলে মই নিশ্চয় চাকৰি কৰিম অঁ ঠিক আছে যাবা তুমি এতিয়া কালি আমাৰ ঘৰত সঁচাকৈ কওঁ কাম কৰিবা আহিলে তুমি কালি অনলাইন কৰিব যাবি দাদা মই মোৰ ফালে চাই কৈছোঁ তুমি নিচা লাগছে নেকি তোমাৰ নাই লগা সেইখিনিতে কি হ'ব সেনেকৈ নহয় তোমাক মই কথাকৈ কৈছোঁ কালি মই অনলাইন কৰিব যাওঁ নেকি দাদা অনলাইন কৰিব যাবি পইচা আছে না লগত হ'ব দে কিবা কৰি আৰু যদি নাই কালি আমাৰ ঘৰত সোমাই যাবি মই পইচা দি ৰাখা নহ'ব ঠিক আছে আৰু এই মাল চাল খোৱা বাদ দি আৰু গমটো পালিয়ে মাল খালে কি হয় এইবিলাক চিকিউৰিটি কথা বাদ দি পুলিচত ইণ্টাৰভিউ হৈছে ডাউৰ ঠিক আছে ভৰিত মই তোক ধৰাই দিয়া নাই তোক মই অনলাইনহে কৰিব দিম ঠিক আছে আৰু এইবাৰ তোমাৰ চাকৰি হোৱাটো খাটাম অলপ চেষ্টা কৰ হ'বহে গম পাইছা নাই আশীৰ্বাদ কৰ দাদা আকৌ ভৰিত আছা তুমি ভৰিত নথবিচোন মই বেয়া লাগে শুনিছা নেকি হ'ব দে মোৰ ফালে চাই কথা কওঁ হ'ব দে অঁ ঠিক আছে পিছে কালি যাবি অনলাইন কৰি আৰু আহি কিনে মোৰ লগত কথা পাতিবি ঠিক আছে মই পিছে যাওঁ নেকি যাবি নেকি যাওঁ তুমি ঘৰত যা ময়ো ঘৰত যাওঁ কালি পিছে নাপাহৰিবি কথা ঠিক আছে তাৰপৰা চাওঁ তুমি ষ্টাৰ্ট ডাবল ষ্টেণ্ডলৈ দি লওঁ ৰ বাপা নুঠে মানে অঁ এখানেও আকৌ কি হ'লে আজি মই ষ্টাৰ্ট কৰিম এই তুমি নালাগে তুমি এখন নিশ্চয় হেৰি হৈ আছে নালাগে নহয় বহি লচোন কথা নহয় মাৰ 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 মই মাৰিম চাবি দিয়াই নাই থাকে দেখোন সেইকাৰণে ষ্টাৰ্ট হোৱা নাই ষ্টাৰ্ট হৈ চাকৰি পাবি যাবি অঁ অঁ কালি ঠেলাই অঁ যাবি দাদা চশমাটো কিনি লোৱা নহয় অলপ লেভেলৰ কথা আছেতো যদি একো দেখা নাপাওঁ হৈছে ৰাতি হ'ল নেকি দে যাওঁ হা কালি নাপাহৰিবি তুমি যাওঁ দে বাই বাই দেই হাই গাইছ আমাৰ ভিডিঅ' যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব আৰু কাষতে থকা ঘণ্টিটো বজাই আমাৰ চেনেলটো এণ্ট্ৰি কৰিব